গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি আমি গৈ আছোঁ পাটিকিবুৰী সত্ৰলৈ। আৰু আপোনালোকে চাগে জানেই, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আছিল পাটিকিবুৰী। তাৰ পাছতহে বৰদোৱালৈ লৈ যোৱা হৈছিলে। আৰু কিতাপে পত্ৰই সেইকাৰণে আমি বৰদোৱাই পাওঁ, কিন্তু আচল জন্মস্থান আছিল পাটিকিবুৰী। তো আজি আমি তালৈ গৈ আছোঁ। মই ওলোৱাই নাই, ওলাই কৰি লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এতিয়া গাড়ী আহিলে গাড়ীত উঠোঁ আৰু যাব লাগে। আৰু এতিয়া আমি গাড়ীত উঠি ল'লোঁ। আৰু আমি এতিয়া সোমাইছোঁহি পাটিকিবুৰী থানখন, আৰু এখন হৈছে গেটখন। এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ, চব মানুহ গৈছে এফালে। আৰু এইটো এটা কোৱা আগৰ দিন হয় চাগে, নাজানো ভালকৈ। আৰু এফালে গোটেই চাৰিওকাষৰ পৰিৱেশটো, এফালে মন্দিৰটো আছে। আৰু এইখনেই হৈছে মণিকোটখন, আৰু এতিয়া আমি ইয়াত সেৱা কৰিম। এইটো এটা পুখুৰী হয়, আৰু এইফালে গোটেই চাৰি চাইডে এনেকৈ মানে অহা যোৱা কৰিবলৈ ৰাস্তা এৰি কৰি দিছে, যিটো লগ পাৰি দিছে। আৰু ইফালে আমি আহি আছোঁ, ইফালে মামী গৈ আছে। আৰু এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ পাঠনাট। আৰু আমি ইয়াত শৰাই দিবলৈ আহিছিলোঁ, শৰাই দিলোঁ। আৰু এতিয়া নামঘৰ আছে। আৰু এতিয়া খাবলৈ ওলাইছোঁ ভাত, যিহেতু আমি নামঘৰত আহিছোঁ সেইকাৰণে নিৰামিষ। ভাত পানী খালোঁ, খাই পেলাই আমাৰ যে কৈছিলোঁ আৰু এখন থানলৈ যাম বুলি, দুখন থানলৈ যাম বুলি কৈছিলোঁ, আৰু এখন চাই হ'বলৈ পাটিকিবুৰীখন। আৰু এতিয়া গৈ আছোঁ ইখনলৈ, মানে নেক্সট যোনখন যাম বুলি কৈছিলোঁ সেইখনলৈ গৈ আছোঁ। আৰু চব গাড়ীত উঠি ল'গৈ, আৰু মই যাওঁ। আৰু আমি ইটো মন্দিৰ আহি পালোঁহি, আৰু এখন হৈছে ৰথ। আচলতে মই আপোনালোকক কোৱাই নাই যে এইটো মন্দিৰকো জগন্নাথ মন্দিৰ বুলিয়ে কোৱা হয়। এইটো মন্দিৰ ঢিঙত আছে। আমি মন্দিৰ আহি পালোঁহি, এইটো মন্দিৰ। আৰু এফালে এখন ৰথ আছে, আপোনালোকক দেখাইছোঁৱে। মানে জগন্নাথত যেনেকৈ ৰথ যাত্ৰা কৰে, ইয়াতো কৰে তেনেকৈ। আৰু এফালে মন্দিৰটো সোমাই যাওঁ, তাৰপিছত আপোনালোককো দেখাওঁ। আৰু সৌৱা হৈছে মন্দিৰৰ ভিতৰৰ ফালে। মন্দিৰৰ গ্ৰিল বন্ধ হৈ আছে, পূজাৰী যেতিয়া আহিব তেতিয়াই খুলি দিব। আৰু ইয়াৰ ভিতৰত যেনেকৈ জগন্নাথত শ্ৰীকৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ মূৰ্তি আছে, ইয়াতো তেনেকৈয়ে আছে, সেইকাৰণে জগন্নাথ মন্দিৰ বুলি কোৱা হয়। আৰু এফালে দুৱাৰ ৰখীয়াকৈ দুফালে দুটা জয় বিজয়ৰ মূৰ্তি ৰখা হৈছে। আৰু ইয়াত আৰু বেলেগ বেলেগ মূৰ্তি আছে, মই আপোনালোকক দেখাম বাৰু। আৰু এয়া হৈছে থাপনা, আৰু এয়া মই যে কৈছিলোঁ মূৰ্তি তিনিটা আছে বুলি, সেয়া।
আৰু এতিয়া আমি নাম গাম, তাৰপিছত যামগৈ। আৰু এখন হৈছে ফুলনি বাগিচা, ফুলবোৰ সিফালে লাগি আছে, সেইকাৰণে ভালকৈ দেখাব পৰা নাই। ঘৰ আহি পালোহি। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' বাই বাই।